ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি শিকিম ক্লাছ 8ৰ শংকৰদেৱ বিদ্যা নিকেতনৰ চেপ্টাৰ 9 জি বি নম্বৰৰ চাৰিটো 503 into 509 503 পূৰণ 509 অভেদ ব্যৱহাৰ কৰি পূৰণ কৰা অভেদ ব্যৱহাৰটো পূৰণ কৰিব লাগে তাৰ আগতে আমি সংখ্যা দুটা ভাঙি লওঁ 503 500 plus 3 500 যোগ 3 509 500 যোগ 9 ভাঙিলোঁ যিহেতু শূন্যান্ত সংখ্যাতকৈ অলপহে বেছি হৈ আছে গতিকে আমি ভাঙি ল'ব পাৰিলোঁ এতিয়া 500 বুলি আছে গতিকে 500 হোল স্কুৱেৰ হ'ল 3 আৰু 9 মিলা নাই গতিকে 3 plus 9 into 500 লগতে ইয়াত 500টো পূৰণ হ'ল যদি ইয়াতে দুটাতে প্লাছ থকাৰ কাৰণে প্লাছেই হৈ গ'ল যদি ইয়াত মাইনাছ চিন থাকে তেতিয়াহ'লে প্লাছ দিয়াৰ উপৰিও মাইনাছ চিনটো লাগিব প্লাছ এতিয়া ইয়াতে 3 আৰু 9 প্লাছ হৈ আছে এতিয়া 3 আৰু 9 পূৰণ হ'ব মাল্টিপ্লাই হ'ব এতিয়া আমি পাম ইয়াতে 5 আৰু 0 0 আছে 500 আছে ন গতিকে 5 স্কুৱেৰ 5 স্কুৱেৰ ইকুৱেল 25 5% 25 আৰু 0 দুটা আছে ইয়াত 2 থকাৰ কাৰণে 0টো আমি ডাবল কৰি দিম দুটা চাৰিটা হ'ব কাৰণে 0 ইয়াত দুটা আছে ইয়াত 2 থকাৰ কাৰণে আমি দুবাৰ লিখি দিছোঁ হৈ গ'ল প্লাছ 3 9 12 পূৰণ 500 এনেকৈ পূৰণ চিনটো ইয়াত দি দিব পাৰোঁ চ' 3 9 গুণ 27 এতিয়া প্লাছ 12 5 গুণ 60 12 5 গুণ 60 আৰু লগত দুটা শূন্য তাৰমানে 6000 512 গুণ 6000 যোগ 27 আমি এতিয়া গোটেইখিনি যোগ কৰিম যোগ অংক যিহেতু ইয়াৰে প্ৰথমটো 0 প্ৰথমটো 0 ইয়াত প্ৰথমটো 7 আছে তেতিয়াহ'লে 7 দ্বিতীয়টো 0 ইয়াত দ্বিতীয়টো 0 ইয়াত দ্বিতীয়টো আছে গতিকে 2হে বহিব ইয়াৰে তৃতীয়টো 0 আছে 0 আছে ইয়াত তৃতীয়টো 0 আছে ইয়াত নাই গতিকে 0 ইয়াৰে 4 নম্বৰটো 0 ইয়াৰ 4 নম্বৰটো 6 ইয়াত নাই গতিকে 6 হ'ল ইয়াৰ 5 নম্বৰটো 25 আছে 5 নম্বৰটো 5 আছে ইয়াত 5 নম্বৰ আৰু নাই গতিকে 25টো নামি আহিলে আমি অনায়াসে B4 নম্বৰটো উলিয়াব পাৰিলোঁ সংখ্যাটো দেখাত ডাঙৰ আছিলে কিন্তু অতি সহজে উলিয়াব পাৰিলোঁ এইবাৰ আমি যাম 5 নম্বৰ অংকটোলৈ 4 নম্বৰৰ 5টো B5টো দিয়া আছে 0.3 into 10.3 into 10.7 এইটো পইণ্টেড আছে তাক আমি অভেদত কৰিবলৈ আমি ভাঙি ল'ব লাগে কেনেকৈ ভাঙিম চাবা এতিয়া এইটো 10 দিয়া আছে গতিকে 10তকৈ বেছি হৈ আছে 10 প্লাছ 10তকৈ 0.3 বেছি হৈ আছে গতিকে 0.3 10 প্লাছ 0.3 ইনটু এইটো 10তকৈ বেছি হৈ আছে 0.7 বেছি হৈ আছে গতিকে লিখিম 10 প্লাছ 0.7 10তকৈ 0.3 বেছি হৈ আছে এইটো লিখিলোঁ 7 বেছি হৈ পেলাই এনেকৈ লিখিলোঁ এতিয়া আমি অভেদ প্ৰয়োগ কৰিম 10 স্কুৱেৰ হ'ল প্লাছ এই দুটা মিলা নাই গতিকে সিহঁতক প্লাছ কৰিম 0.3 প্লাছ 0.7 পূৰণ 10 প্লাছ ইয়াতে 0.3 প্লাছ কৰা আছে ইয়াতে 0.3 আৰু 0.7 পূৰণ কৰিম এতিয়া 10 স্কুৱেৰ ইজ ইকুৱেল 100 তাৰমানে 10 10 100 হ'ল যোগ আমি এই দুটা পূৰণ কৰিম 0.3 আৰু 0.7 যোগ কৰিলে পাম 1.0 বা 1 বুলি লিখিলেও হ'ল তথাপি পইণ্টটো ব্যৱহাৰ শিকাই দিছোঁ ইনটু 10 প্লাছ 3 7 গুণ 21 3 7 21 চ' 27 লিখি দিলোঁ 3 7 21 ইয়াতে দুটা ঘৰ এটা ঘৰ এই দশমিক আছে ইয়াতো এটা ঘৰ এই দশমিক আছে মুঠতে দুটা ঘৰ এই দশমিক হ'ব লাগে
এটা দুটা ঘৰ এৰি দশমিক দিলোঁ আৰু ইয়াতে 0 বহাই দিলোঁ গতিকে 0.21 হ'ল 0.21 এতিয়া কালাৰটো চেঞ্জ কৰি দিছোঁ 0.21 এতিয়া 100 প্লাছ এইটো 10 হ'ব 10 1 is 10 এটা 0.02 উঠাই দিলোঁ আৰু পিছফালে পইণ্টটো মানে ৰাখা প্লাছ 0.21 আমি এই দুটা যোগ কৰিলে কিমান পাম এই দুটা যোগ কৰিলে পাম 100 আৰু 10 প্লাছ কৰিলে পাম 110 হ'ব আৰু 0.21 গতিকে হ'ব 110.21 এতিয়া আমি 4 নম্বৰ 5 অনা একা বুজিব পাৰিলোঁ যিসকলে বুজি পোৱা নাই ভিডিঅ'টো বাৰে বাৰে চাব তেতিয়াহে বুজিবলৈ ভাল হ'ব